আলোচনা কৰিছো আজি আমি 12 নম্বৰ বৰ্ণকাৰটো আলোচনা কৰিম এতিয়া মই প্ৰথমতে তোমালোকক মাতি দিছো ভালকে চাই লবা হা ক খ খিনি আৰু অ খিনি জানাই নহয় ধ ব ব ঘ ল ক ঘ ধৈৰ খ ত ন হ ঝ খ খ স স খ খ ঝ হ ন ত ঠ ধৈৰ ঘ ক ল ঘ ব ভ ঠ ঠনে দ সেইকাৰণে এইটো কি আখৰ ক এইটো কি বৰ্ণ মন দিতে কোৱা এইটো কি আখৰ মন দিতা কি আখৰ এইটো ঠ এইটো দন্ত্য এইটো কি আখৰ ক ক খ খিনি ধুনীয়াকৈ জানিব লাগিব বুজি পাইছা এতিয়া মাতি দিব লাগিব তোমালোকে all are ready okay thank you এই যোৱাকালি 11 নম্বৰ কাৰ্ডটো আলোচনা কৰিছিলোঁ আজি কিমান নম্বৰ হ'ব 12 নম্বৰ বৰ্ণ কাৰ্ডটো আজি পঢ়িম আজি আমাৰ প্ৰথমতে মেঘনাই পঢ়ি দিব কাৰণ ক খ আমি জানোৱে হয়নে ক খ জানো এতিয়া মেঘনাই আৰম্ভণি কৰিব দিয়া 12 নম্বৰ কাৰ্ডটো পঢ়ি দিয়া মেঘনা খ তুমি যোৱা ৰাজা বড়ো কৈ দিয়া মেঘনা ইফালে আহা কৈ দিয়া কি আছে আখৰ ঝ জুহি মাতি দিয়া জুহি তুমি কোৱা তুমি এখন মাতি দিয়া ত থ ধ ধ মুখৰ পৰা হাতটো এৰি দিয়া এই শুনা জুহি ক খ বিলাক ভালকৈ তুমি আখৰকেইটা জানিব লাগিব আখৰকেইটা চিনি পাব লাগিব এতিয়া আখৰকেইটা চিনি নাপালে ভালকৈ মাতিব নোৱাৰিবা বুজি পাইছানে মই এবাৰ মাতি দিছোঁ তুমি আঙুলি ধৰি দিয়া ৰাজা বড়ো আঙুলি ধৰি দিয়া মই মাতিছোঁ ধ ভ ব
গ ঘ ল ক গ ধেৰ খ দন্ত্যাত্ত ন খ অলপ ওপৰত দিয়া ঝ ঠ খ ছ বুজি পাইছেনে দিয়া এক লগত মাতি দিয়া মই মাতি দিছোঁ কি হ'ব ড ব ব ঘ ল ক গ ধেৰ খ দন্ত্যাত্ত ন খ ঝ ঠ খ ছ হ'বনে পাৰিবা এইটো কাৰ্ড নম্বৰ কিমান আছিল কাৰ্ড নম্বৰ 12 এতিয়া 12 নম্বৰ কাৰ্ড এতিয়া শুনাচোন ইয়াতে কি কি হ'ব এইফালে চোৱা তুমি এইফালে দেখা এইটো নখ নখ কি হ'ব নখ তাৰপিছত আৰু কি আছে নখ নখ ল গ লক খচল নহয় তাৰপিছত আৰু কি বগ বগ লক লক আৰু কি আছে গড় গড় খচ ভকত কি হ'ব ভকত 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 মানুহ আছে এইখিনি আমি ভালকৈ পঢ়িব লাগিব বুজি পাইছেনে কালি পাৰিবা ঠিক আছে